বন্ধুসকল, আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ মোৰ ছাগলী কেইটাক। তো ইয়াতে থৈছোঁ ছাগলী কেইটা। গুড মৰ্ণিং ফ্ৰেণ্ডসকল। তো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিব ওলাইছোঁ। তো মোৰ মানে ছাগলীকেইটাক দানা দিছোঁ। দানা মানে মোৰ এই যে গাজৰ দিছোঁ, গাজৰ দি তেনেকৈ কাটি দিছোঁ। তো আজি প্ৰথম দিছোঁ, তো কিছু খাইছে কিছু পেলাইছে। তো দেখাই আছোঁ ছাগলীকেইটা গাজৰ কাটি দিয়া হয়। তো আজি ফাৰ্ষ্ট দিছোঁ, তো কিছু খাইছে আৰু কিছু পেলাইছে ছাগলীকেইটা। আৰু আছে সিফালে, আৰু ইফালে চাৰিওপিনে মানে এনেকৈ বাউণ্ডাৰী বেৰ দিয়া হৈছে, জেওৰা দিয়া হৈছে। ইফালে চাৰিওপিনে মানে কোনো দিও ওলাই যাব নোৱাৰে। আৰু ইফালে পিছফালে আছে পথাৰ। তো সৰিয়হ খেতি কৰিছে। তো এই সৰিয়হ খেতি তুলিলে উঠালেহে ইয়াত মানে অলপমান উলাই দিব পৰা যাব। তো আৰু এইবিলাক এনেকৈ পাত খাই আছে ইয়াতে। তো আৰু আছে সিফালে 3-4টামান এনেকৈ। আৰু এইখিনিতে মোৰ মানে এখন গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবছোঁ। তো এনেকৈ জেগাটোত মাটি তুলাইছোঁ আৰু কি বহুত ওখকৈ তুলিছোঁ। আৰু ইয়াতে মানে অলপমান বাৰিষাৰ ছিজনত ধৰ সপ্তাহ ধৰি কেতিয়াবা পানী থাকে। তো ভালেখিনি পানী হয়, তাৰ কাৰণে ইয়াতে মানে বহুত ওখকৈ মানে উঠোৱা হৈছে মাটি। ইয়াত ইটো মানে 5টা ৰুম কৰিম আৰু ইফালে 5টা ৰুম কৰিম, 10টা ৰুম টোটেল। তো এনেকৈ আৰু কৰিম বুলি ভাবছোঁ লাহেকৈ। তো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে ধৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আগলৈ নতুন নতুন ভিডিঅ' লৈ আহিম ফাৰ্মৰ বিষয়ে। এইবিলাক মোৰ লোকেল ছাগলী হয়। তো গাভিনী হৈ আছে, আৰু এইটো এটা হৈ আছে। তাৰপিছত ইফালে আছে 2টা, এইটো মাক আৰু তাতে জীয়েক আছে, 2টা হৈ আছে। তো এনেকৈ মানে শুই থাকে।